আজি হৈছে 28 ফেব্ৰুৱাৰী মোৰ বাৰ্থডে আৰু ৰাতিপুৱাই চাকি গছ লগাই লৈছোঁ যাতে তেওঁ আহিব লগা দিনকেইটা ভালকৈ ফলে পাৰ কৰি দিয়ে আৰু সেইটো বিয়াৰ পিছত মানে ঘৰৰ পৰা দূৰত এইটো মোৰ প্ৰথম বাৰ্থডে। এতিয়া মোক ছাৰপ্ৰাইজ দিছে, মোৰ বহুত বেছি ভাল লাগিছে আৰু এইটো হৈছে আমাৰ বিয়াৰ পিছত প্ৰথম মোৰ বাৰ্থডে। যোৱা বছৰত আমি লগেই পোৱা নাই, এইটো দিনত আমি যোৱা বছৰ লগেই পোৱা নাছিলোঁ, মাৰ্চতে লগ পাইছিলোঁ আৰু বহুত বেছি ভাল লাগিছে। কালি ৰাতি তেওঁ মানে 12টা বজাত মোক যেতিয়া উইচ কৰিছে নহয়, আৰু সঁচাকৈ মই অকণমানো ভবা নাছিলোঁ যে এনেকুৱা এটা ছাৰপ্ৰাইজ পাম বুলি। তেওঁ মানে ধুনীয়াকৈ মানে ৰাতি 12টা বজাত আৰু কেক চেক লৈ তাপত মম চম জ্বলাই মানে ধুনীয়াকৈ উইচ কৰিবলৈ আহিছে আৰু মানে কি হ'ল মই গমেই নাপালোঁ যে তোমাক কিবা এটা তেনেকুৱা মানে কাম কৰি আছে বুলি। নহ'লে মই মানে ভিডিঅ'টো ধুনীয়াকৈ বনাব পাৰিলোঁ হয় গম পাই থকা হ'লে। তো হেপী বাৰ্থডে গান লগাই আৰু কেক চেক লৈ ধুনীয়াকৈ উইচ কৰিবলৈ আহিছে আৰু ইয়াৰ পৰা ধুনীয়াকৈ উইচ চুইচ কৰিলে আৰু তাৰপিছতে মানে ভিডিঅ'টো বনাইছোঁ আৰু তাৰপিছতে হ'লেও মানে ভিডিঅ'টো ইমান ভাল নাহিলে, মানে ক'লা ক'লা আহিলে আৰু মানে সেইটো সময়ত লাইটটো যে জ্বলাব লাগে সেইটো পাহৰি থাকিলোঁ, মানে মোবাইলত ফ্লাছ লগাই এনেকৈ কেক চেক কাটিলোঁ আৰু ঠিক ভালকৈ নাহিলে বাৰু ভিডিঅ'টো। আৰু তেওঁ মোক ইমান ধুনীয়াকৈ উইচ কৰিছে মানে মোৰ সেইকাৰণে বহুত বেছি ভাল লাগিছে। ৰাতি 12টা বজাত কেক কটাটো মই প্ৰথম বুলি ক'ব লাগিব, এনেকৈ মই কেতিয়াও মানে আগতে ৰাতি 12টা বজাত কেক কাটি পোৱা নাই। ৰাতিপুৱা মোক মানে ঘৰৰ পৰা ফোন কৰিছে, মাহঁতে দাদাহঁতে চবেই মানে এনেকৈ উইচ কৰিছে আৰু যিমানখিনি মানুহে মোক উইচ কৰিছে সকলোকে থেংক ইউ ছ' মাছ আৰু স্পেচিয়েলি আমাৰ ডেকাক, কাৰণ তেওঁ মোক ইমান ধুনীয়াকৈ এটা ছাৰপ্ৰাইজ দিছে আৰু মোৰ জন্মৰ বিশেষ দিনটোত আজি মানে সকলোৱে মোক ইমান ধুনীয়াকৈ উইচ কৰিছে। তো সেইটো কাৰণে সকলোকে বহুত বহুত ধন্যবাদ মোৰ আজি বিশেষ দিনটো ইমান ধুনীয়াকৈ উইচ কৰাৰ কাৰণে আৰু বিশেষকৈ মোক কালি ৰাতি ছাৰপ্ৰাইজ দিয়াৰ কাৰণে। তোমাৰ যে আমাৰ ডেকাৰ অফিচত বহুত বেছি কাম আছে, তেওঁৰ আজি ৰাতিপুৱা সোনকালেই গৈছে, 8টামান বজাতে গৈছে অফিচলৈ আৰু মানে আজি দিনটো বাৰ্থডে বুলি বিশেষ একো নাই আৰু কাৰণ বহুত বেছি কাম আছে আজি যিহেতু মাহৰ লাষ্ট হয়, সেইটো কাৰণে মানে কামৰ কাৰণে আজি দিনটোত বৰ বিশেষ একো মানে ৰখা নাই আৰু হৈ যাব কালি ৰাতি যিহেতু তেওঁ মোক ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ এটা দিলে আৰু বাৰ্থডেনো কি আহি থাকিব গৈ থাকিব, কিন্তু হ'লেও মানে ইমান ধুনীয়াকৈ উইচ কৰিছে মোৰ সেইখিনি বহুত বেছি ভাল লাগিছে। মই ঘৰলৈ গৈছিলোঁ আজি দুদিনৰ আগত, ভিডিঅ'খিনি দিবলৈ মানে সময় হোৱা নাছিলে, ভাবিছোঁ এইটো ভিডিঅ'তে মিলাই দিওঁ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আজি ভিডিঅ'টো বনাইছোঁ ঘৰৰ পৰা, কালি আহিলোঁ ঘৰলৈ, কালি আবেলি সময়ত পাইছোঁ আৰু ঘৰ আৰু এইফালে আমাৰ ঘৰৰ একদম ফুলকেইজোপা ধুনীয়াকৈ ফুলি আছে আৰু আমাৰ ইয়াতে গাঁওখন গোটেই মানে চবেই মিলি চাফা কৰি পেলাই গোটেই ৰাস্তা চাস্তাবোৰ চব চাফা কৰি দিছে। এইফালে এয়া চব মানে ৰাস্তা কাষ চাকবিলাক চব চাফা কৰি দিছে। আৰু আজি আমি বাহিৰত ভাত খাইছোঁ, মানে বাৰান্দাত সৰুতে খাইছিলোঁ দেই, চোতালত ৰ'দত বহি বহি, ঠাণ্ডাৰ দিনত বহুত বেছি ভাল লাগে আৰু বহুত দিনৰ মূৰত আজি খাইছোঁ। আমাৰ ইয়ে ক'লে বোলে আজি বাহিৰতে ভাত খাওঁ দিয়া, বোলে ভিতৰত খাবলৈ মন যোৱা নাই, সেইকাৰণে আজি বাহিৰতে ভাত খালোঁ আৰু বহুত দিনৰ মূৰত। কেনেকুৱা লাগিছে শহুৰৰ ঘৰত বাহিৰত ভাত খাই? যেতিয়া হ'লেও এইটো থাকিবই আৰু এইটো চাই চাইহে থাকিব। আৰু এইফালে সজনা চব্জি মই বনাইছোঁ দেই, কেনেকুৱা হৈছে কোৱা? এইফালে আহি গ'ল আৰু এইফালে আমাৰ আহি গ'ল। আজি মানে আমাৰ নামঘৰত মিটিং আছিলে, কিহৰ মিটিং মান? অখণ্ড ভাগৱত আনিব অহা বছৰলৈ। অহা বছৰ মানে ফাগুনত অখণ্ড ভাগৱত আনিব, সেইটো কাৰণে মিটিং পাতিছিলে। একদম খানা চানা পূৰা খাই আহিছে। কি খালে? মাছ বা মানে দায়িত্ব দিব সেইখিনি আজি দিলে ন? দিলে। তাৰপিছত পিছত আকৌ মিটিং হ'ব আৰু এতিয়া আমি আবেলি সময়ত অকণমান ওলাই আহিছোঁ লেগ পিচ বিচাৰি ক'ত পাইছোঁ সেই খুমটাই। সেইখিনি কি হয়? খুমটাই ন? এইফালে ৰাস্তা বনাইছে, এইখন আমি পাৰ্ক পাই গ'লো, ব'লা পাৰ্কত সোমাই যোৱা পাৰ্ক। আমি খুমটাই পাই গ'লোহি। ইয়াত লেগ পিচ ক'ত বনাই? ফাষ্টফুডৰ দোকান ক'ত? হা এইখনত বনাই নেকি? এনেই আহিলোঁ নি বাৰু আমি ফাষ্টফুড বিচাৰি বিচাৰি বাল্টি পৰা পালোহি। ইয়াত বা পাওঁ নে নাপাওঁ? পাম নাই বাৰু? এইবোলে নামি যাবলা
আৰু ইয়াতে মানে চাৰিআলি বালিপাৰা চাৰিআলিত চবতে চালোঁ ক'তো নাপালোঁ আৰু ইয়াতে সেইফালে এখন আছে বাৰু হোটেল এখনত তাতে পাই নাপাই জানো গৈছে বাৰু আমাৰ আৰু এইফালে আমি পকৰি ল'লোঁ খালোঁ নেকি দাদা